আজি আমি আহি আছো কলৈ ফলঙনিৰ পৰা যাবগৈলৈকে ফুলবাৰীলে কেতিয়াও মই ফুলবাৰীলে আহিয়ে পোৱা নাই আপুনি আহিছেনে এখেত আহিছে আমি আহি আছো আমি মানে খুচাল মই এখেত আহি আছো আমি দেৰগাঁও হৈ আহিছো গোলাঘাট হৈ যোৱা হলে আমাৰ চমুখন হয় অকমান মৰঙি হৈ যোৱা হলে কিন্তু এতিয়া মাহঁত যাব আমাৰ লগত মা সকলো যাব মাহঁতক আমি দেৰগাঁৱত ড্ৰপ কৰিম ড্ৰপ কৰি আকৌ আমি ফলঙনিলৈ যাম তালৈ যোৱাৰ এটা উদ্দেশ্য আমাৰ জেঠাই ছোৱালীজনী মানে আমাৰ বাইদেউৰ ছোৱালী আৰু তাইৰ তুলনি হ'ল তাইৰ বিয়া সোমবাৰে কিন্তু আমাৰ খুচালৰ স্কুল টিউচন ঢোল কৰ্মশালা সকলোখিনি থাকিব আৰু সেইকাৰণে সোমবাৰে আমাৰ আহিবলৈ অসুবিধা হ'ব সেইকাৰণে আমি আজিয়ে আহিলো আৰু বিয়াখন নাহিলেও নহ'ব তাই মোক একদম সৰুৰ পৰা তুলি ডাঙৰ দীঘল কৰিছে মাৰ দৰে মোক ভাইটিক দুইটাকে ডাঙৰ দীঘল কৰিছে সেইকাৰণে তাই কৈছে নাহিলে কিন্তু বহুত বেয়া পাম আমাক বহুত উপকাৰ কৰি থৈছে মানে সেইকাৰণে তাইৰ ছোৱালীৰ বিয়া খাবলৈ আমি আহিছো আৰু আমিও প্ৰথম আহিছো এটা ধুনীয়া অভিজ্ঞতা বহু দিনৰ পৰা আহিম ভাবি আছিলো কিন্তু আহিব পৰা নাছিলো সময় সুবিধা মিলা নাছিল ছোৱালীও যিহেতু তুলনি হৈ আছিলে সেইকাৰণে বোলো একেফালে মিলাইয়ে যাম আৰু সেইকাৰণে এতিয়া আজি আহিছো আপোনালোককো দেখুৱাম কেনেকুৱা কি দেখুৱাই থাকিম আৰু আজি বিয়াৰ আমেজটো নাপায় বাৰু যিহেতু বিয়া নহয় তথাপিও কিন্তু যাম আপোন মানুহখিনি লগ পাম বহু বছৰৰ পিছত লগ পাম আৰু বলক গৈ থাকো আমি এতিয়া আহি আছো আহি গোলাঘাট পাৰ হৈছো মাহঁতক লৈ লোৱা ভিডিঅ' কৰা নহলে বাৰু এয়া আহিছো মা বাবা খুচাল মই আমি গোটেইখিনি ধুনু আছে আমি আহি আছো আমি পামগৈ আৰু আমি এইফালেদি অহাৰ কাৰণে অকমান দূৰ হৈছে আৰু আমি এতিয়া ৰঙাজান পামগৈ ৰঙাজানৰ পৰা কিমান দূৰ ৰঙাজানৰ পৰা বেছি দূৰ নহ'ব চাগে আৰু দেখুৱাই থাকিম চাই থাকিব আমি আহি ৰঙাজান সোমাই দিলোহি ফুলনি বাগান এনে ৰঙাজান ৰাস্তাত আমি আহিয়ে থাকো কাৰণ দেওপানী থানলৈ এইফালে দিয়ে যাওঁ এনেকে আহি থকা হয় কিন্তু এই ফলঙনি ভিতৰৰ ৰাস্তাত সোমোৱা নাই আৰু আজি আহিছো প্ৰথম